অনুশীলনী 1A দুই নম্বৰ কৰিম আজি। 1 নম্বৰ আগৰ ভিডিঅ' দিয়া আছে মোক চাই ল'বা। 2 নম্বৰ কৰিম আজি। 2 নম্বৰ কি কৰিম? কি কৈছে? তলৰ সংখ্যাবোৰৰ শতকলৈ আসন্নমান উলিওৱা। আসন্নমান কাক কয়? আগত ভিডিঅ' দি থোৱা আছে, চাই ল'ব পাৰা। আৰু দশকলৈ আসন্নমান মই ইয়াৰ আগৰ ভিডিঅ' দি থৈছোঁ। আজি শতকলৈ আসন্নমান উলিয়াম। শতকলৈ আসন্নমান কেনেকৈ উলিয়ায়? তলৰ সংখ্যাবোৰৰ শতকলৈ আসন্নমান উলিওৱা। প্ৰথমতে এটা সহজতা চাই লওঁ, পিছত তোমালোকক এটা টান কৰাই দিম এটা। 1 নম্বৰটো প্ৰথম কৰাই দিওঁ, তাৰপিছত 6 বা 7 যিকোনো এটা কৰাই দিম। ঠিক আছে, আগত 1 নম্বৰটো কৰি লওঁ আমি। একেই, দশকলৈ আসন্নমান উলিওৱাৰ দৰে একেই, লিখাও প্ৰায় একেই হ'ব। প্ৰথম নম্বৰ কুৱেশ্যন নম্বৰ 2। 1 নম্বৰ আছে 1 4 2। সমাধান। ওৱান ফ'ৰ টুৰ আমি এবাৰ দশকৰ লিখিম। দশকৰ স্থানৰ অংকটো দশকৰ স্থানৰ অংক কিমান আছে? 4 আছে। আমাৰ এককৰ চোৱাৰ প্ৰয়োজন নাই, এককৰ স্থান আমাৰ শূন্য হ'বই। আমাৰ যেতিয়া শতকলৈ যিকোনো আসন্নমান উলিয়াব দিয়ে, তেনেহ'লে আমাৰ এককৰ স্থানত কি হ'ব? এককৰ স্থানত শূন্য হ'ব। এতিয়া আমি আগত প্ৰথমতে বুজি লওঁ, আমি অংকটো কৰাৰ আগত আমি অকণমান বুজি লওঁ। যেতিয়া আমি শতকলৈ আসন্নমান উলিয়াম, আসন্নমান উলিয়াব লগা হ'লে আমি দশকলৈ উলিয়াইছোঁ, দশকলৈ উলিয়াই কি চাব লাগিছিলে আমাৰ? ধৰা দশকৰ স্থানত 4 আছে, এককৰ স্থানত 2 আছে, 3 আছে, 5 আছে, কিমান আছে সেইটো চাব লাগিছিলে। এতিয়া শতকৰ উলিয়াব লগা হ'লে কি কৰিব লাগিব? আমাৰ দশকৰ স্থান চাব লাগিব। দশকৰ স্থানত আমাৰ 4 আছে, 5 আছে, 6 আছে, 7 আছে, 8 আছে, কি আছে সেইটো চাব লাগিব। আৰু আমি যে দশকলৈ আসন্নমান উলিয়াইছোঁ, দশকলৈ আসন্নমান উলিয়াব সময়ত কি কৰিব লগা হয়? জাষ্ট বুজাবৰ কাৰণে লিখি দিছোঁ হা, তোমালোকে লিখি ল'ব নালাগে, জাষ্ট বুজি লোৱা এইটো। দশকলৈ আসন্নমান উলিয়াবৰ সময়ত আমি কি কৰিছিলোঁ? সংখ্যা ৰেখাডালত আমি কি কৰিছিলোঁ? আমি ইয়াতে সংখ্যা ৰেখাডালত 40 50 10 20 লিখিছিলোঁ। আমি সংখ্যা ৰেখা কি লিখিছিলোঁ? ইয়াত আমি লিখিছিলোঁ যে 20, ধৰা 20 লিখিছিলোঁ, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30 এনেদৰে লিখিছোঁ হয়নে? ইয়াতে আমাৰ কোনটো সংখ্যা হ'ব? তাৰপিছৰ সংখ্যাটো আমাৰ, যদি আমাৰ 5 হ'ল, 5ৰ কাৰণে আমাৰ 30টো আসন্নমান হ'ব। যদি 5তকৈ সৰু হ'ল, 40 হ'ল, 24 যদি হ'ল, তেনেহ'লে আমাৰ 20 হ'ব আসন্নমান, 23 হ'লে 20 হ'ব, 22 হ'লে 20 হ'ব, 21 হ'লে 20 হ'ব, 20 হ'লে 20 হ'ব আসন্নমান। এতিয়া আমাৰ যদি 25 হ'ল হয়, 30 হ'লে আসন্নমান, 26 হ'লে 30 হ'ব, 27 হ'লে 30 হ'ব, 28 হ'লে 30, 29 হ'লে 30 হ'ব। এতিয়া আমি এইটো হৈ গ'ল দশকলৈ। এইটো আমাৰ আছিলে কি আছিল? দশকলৈ আসন্নমান আছিলে। এতিয়া আমাৰ দশকলৈ আছিলে। এতিয়া আমি কি কৰিম? শতকলৈ উলিয়াম। এতিয়া আমি শতকলৈ উলিয়াম। ঠিক আছে, আমি এতিয়া শতকলৈ আসন্নমান উলিয়াব হ'লে কি কৰিব লাগিব? ইয়াত আমি শতকলৈ, দশকলৈ বুলি কওঁতে আমাৰ 20 আৰু 30 আহিছিলে। শতকলৈ বুলি ক'লে আমাৰ কি আহিব? 200 আৰু 300 আহিব। 200 আহিব, এইফালে 300 আহিব। ইয়াত আমাৰ 210 আহিব, 220, 230, 240, 250, 260, 270, 280, 290, 300। ঠিক আছে, এতিয়া আমাৰ এই 210ৰ পৰা 220ৰ ভিতৰত যদি কোনোবা এটা সংখ্যা আমাক যদি দিলে, তেনেহ'লে আমি এই সংখ্যাটোৰ আসন্নমান কি হ'ব পাৰে? যদি আমাক সংখ্যাটো দিলে, ধৰা ইয়াতে আমাক 200 আমাক সংখ্যাটো দি দিলে, ধৰা ইয়াত দিলে আমাৰ 217 দি দিলে, ইমানত পৰিব 217টো। তো 217ৰ আমাৰ আসন্নমান কি হ'ব পাৰে? 217ৰ আসন্নমান আমাৰ 200 হ'ব। কিয় 200 হ'ব? আমি চাব লাগিব দশকৰ ঘৰটো। এককৰ ঘৰৰ আমাৰ কামেই নাই, আমি চাব লাগিব দশকৰ ঘৰত। দশকৰ ঘৰৰ সংখ্যাটো আমাৰ কিমান আছে? দশকৰ ঘৰৰ সংখ্যাটো যদি আমাৰ 5 বা 5তকৈ সৰু আছে, অৰ্থাৎ আমাৰ যদি একক আৰু দশক দুইটা মিলি পেলাই যদি 50 বা 50তকৈ সৰু হয়, তেনেহ'লে আমাৰ কি হ'ব? আসন্নমানটো আগৰটো হ'ব, অৰ্থাৎ 200 হ'ব। আৰু যদি 50তকৈ ডাঙৰ হয়, তেনেহ'লে আসন্নমানটো পিছৰটো হ'ব, 300টো হ'ব। ইয়াত আমাৰ যদি 300 থাকিলে হয়, তেনেহ'লে 50তকৈ ডাঙৰ থাকিলে আমাৰ 300 হ'লে হয়। ইয়াত 400 থাকিলে 50তকৈ ডাঙৰ হ'লে আমাৰ 400 হ'লে হয়। ঠিক আছে, সৰু হ'লে 300 হ'লে হয়, ডাঙৰ হ'লে 400 হ'লে হয়। সেইকাৰণে আমাৰ ইয়াতে যদি সংখ্যাটো, ইয়াত ধৰা আমাৰ এতিয়া সংখ্যাটো দি দিলে, আমাক এতিয়া যেনিবা আমাৰ সংখ্যা দি দিলে 265।
265 আমাৰ এনেকুৱা জেগাত পৰিব। তো 265ৰ আমাৰ কি হ'ব, আসন্ন মান উলিয়াব যদি কয় আমাক 265ৰ আসন্ন মান কিমান ল'ব, শতকলৈ আসন্ন মান কিমান ল'ব, শতকলৈ আসন্ন মান উলিয়াব লগা হ'লে 300 হ'ব। 265ৰ শতকলৈ আসন্ন মান কিমান হ'ব, 300 হ'ব। কিয় 300 হ'ব, আমাৰ 50তকৈ ডাঙৰ 60 আছে ন, 6 ইয়াতে ইয়াত 5 আছিলে, 5তকৈ ডাঙৰ বুলি কৈছিলোঁ মই, 5তকৈ ডাঙৰ বুলি কৈছিলোঁ। এইটো কিমান হ'ব, 300 হ'ব। যদি আমাক 250 বুলি কয়, আমাক যদি এইটো যদি আসন্ন মান উলিয়াব দিয়ে, 250 যদি আসন্ন মান উলিয়াব দিয়ে, আমি কি কৰিম, 250 আসন্ন মান উলিয়াব লগা হ'লে আমাৰ 300 হ'ব। আৰু যদি 249ৰ দিয়ে, আমাক যদি কয় 249 যদি কয়, 249 হ'লে কি হ'ব, ইয়াত 4 আছে, 5তকৈ সৰু আছে, হয় নহয় জানো, 5তকৈ সৰু আছে, আসন্ন মান কিমান হ'ব, 200 হ'ব। ঠিক আছে, বুজি পাইছা? এতিয়া আমাৰ অংকটো কৰি যাওঁ। 142ৰ দশকৰ স্থানৰ দশকৰ স্থানৰ অংকটো 5তকৈ ডাঙৰ নে সৰু বাৰু, সৰু নহয় জানো, 4 আছে য'ত নেকি আমাৰ দশকৰ স্থানৰ অংকটো 5তকৈ সৰু, ডাইৰেক্ট লিখিব পাৰোঁ বাৰু, বা অংকটো 4 বুলি লিখি ল'লেও হ'ল, বা ডাইৰেক্ট 5তকৈ সৰু বুলি লিখিলেও হ'ল। অংকটো আচ্ছা লিখি দিওঁ, অংকটো ঠিক আছে লিখি দিওঁ ৰ'বা, অংকটো 4 আগৰ দৰে লিখি দিওঁ, যিটো পাছতকৈ সৰু। ঠিক আছে, 5তকৈ সৰু হ'লে কি হ'ব, আমাৰ 5তকৈ সৰু আছে, তেতিয়া আমাৰ কি হ'ব, আসন্ন মানটো আমাৰ 1ৰ লগত 2টা শূন্য লগ লাগি যাব, সৰু। এতেকে আসন্ন মান কিমান হ'ব, আসন্ন মান হ'ব 100। কিয় 100 হ'ল, এইটো শূন্য সৰু হোৱাৰ লগে লগে কি হ'ব, দশকৰ স্থানত শূন্য বহিব, নহয় জানো, শূন্য বহিব, শূন্য বহাৰ কাৰণে কি হ'ব, দশকৰ একৰ স্থানত শূন্য বহিব, শূন্য বহাৰ লগে লগে ইয়াতে আমাৰ একটো ডাইৰেক্ট একে আহি যাব, 100 আহি যাব। ঠিক আছে, ডাঙৰ যদি হয়, ডাঙৰ হ'লে কি হ'ব, ডাঙৰ হ'লে তেনেহ'লে আমাৰ ইয়াত দশকৰ একক স্থানত শূন্য বহিব, বহাৰ পিছত তাৰ পিছত ইয়াৰ লগত 1 যোগ হৈ যাব, শতকৰ স্থানৰ অংকটোৰ লগত 1 যোগ হৈ যাব। আমি ডাঙৰ এটা কৰি চাওঁ এতিয়া, লাইনটো লিখি দিব পাৰা, সৰু এটাকে দশকৰ স্থানত হ'ব, ঠিক আছে একো নাই, এনেকৈ কৰিলেও হ'ব। নেক্সট সেইটো নিয়মতো কৰি দিওঁ, মই যিটো নিয়ম আগত কৰি আছিলোঁ অকণ দীঘল হয় সেইটো নিয়ম, সেইটো কাৰণে অলপ চুটিকৈ কৰি দিছোঁ এইটো। এনেদৰে কৰিলেও শুদ্ধ হ'ব, তেনেকৈ কৰিলেও শুদ্ধ হ'ব বাৰু, সেইটো কৰাই দিওঁ। আৰু কোনটো কৰাই দিম বুলি কৈছিলোঁ মই তোমালোকক, 8 নম্বৰ কৰাই দিম বুলি কৈছিলোঁ নহয়, 8 নম্বৰটো কৰাই দিওঁ ৰ'বা। 8 নম্বৰ কি আছে, 8 নম্বৰটো আছে 13995। ঠিক আছে, ইয়াতে আমি কি কৰিম, সমাধান 13995ৰ দশকৰ স্থানৰ অংকটো, দশকৰ কিমান আছে, 9 আছে, 9, যিটো 5তকৈ ডাঙৰ হয় জানো, ডাঙৰ। ঠিক আছে, যিটো 5তকৈ ডাঙৰ, গতিকে একক আৰু দশকৰ স্থানত হ'ব 0, বাকী অংশত কি হ'ব, বাকী কিমান থাকিব, একক আৰু দশকটো যেতিয়া আমাৰ 0 হৈ গ'ল অলৰেডি,
একৰ দশক শূন্য হৈ গ'ল, বাকী কিমান থাকিল? বাকী অংশ কিমান থাকিব? 139 প্লাছ 1। 139 প্লাছ 1 কৰিলে কিমান হ'ব? 139 প্লাছ 1 কিমান হ'ব ইয়াতে? 140 নহ'ব জানো? 139ৰ লগত 1 প্লাছ কৰিলে কিমান হ'ব? 140 হ'ব। 140 এতেকে আসন্ন মান কিমান হ'ব? 140 140 আহিবই। লগত কি হ'ব? একক আৰু দশক কি বহিব? শূন্য বহিব বুলি কৈছিলোঁ। দশকৰ স্থানত শূন্য এটা, একৰ স্থানত শূন্য এটা। আমাৰ কিমান আহিব আসন্ন মান? 143 অৰ্থাৎ 1400। 14,000। আমাৰ কিমান আহিব? 14,000 আহিব। 13,995ৰ আসন্ন মান কিমান আহিব? 14,000। ঠিক আছে। কিয় আহিল 14,000? 139 9 আছিলে, 9ৰ লগত 1 প্লাছ হ'ব, য'ত নেকি আমাৰ নটকৈ ডাঙৰ, দশকৰ স্থান নট 5তকৈ ডাঙৰ আছিলে। 1 প্লাছ হ'ব, 1 প্লাছ হোৱাৰ লগে লগে কিমান হ'ব? 140 হ'ল। 140 পিছফালৰ দুটা শূন্য অৰ্থাৎ 14,000। ঠিক আছে।